নাম্বাৰ 1 আপোনালোকে জানেনে যোনটো জীৱ পানী নোখোৱাকৈ জীয়াই থাকিব পাৰে সেই জীৱটোৰ নাম হৈছে কোৱালা কোৱালা নামৰ জীৱৰ ভিতৰত পানী নোখোৱাকৈ গোটেই জীৱনটো জীয়াই থাকিব পাৰে তেওঁলোকৰ জীয়াই থাকিবৰ বাবে পানীৰ প্ৰয়োজন নহয় নাম্বাৰ 2 আপোনালোকে জানেনে এটা মাখিৰ গড় আয়ুস কিমান আপোনালোকে হয়তো নাজানে এটা মাখিৰ গড় আয়ুস হৈছে মাত্ৰ 10 দিন 10 দিনৰ ভিতৰত প্ৰায় মাখিসমূহ মৰি যায় 10 দিনেই হৈছে মাখি এটাৰ গড় আয়ুস 3 তৃতীয় বিষয়টো হৈছে যে আপোনালোকে সকলোৱে ফটো মাৰে কিন্তু আপোনালোকে জানেনে ফটোগ্ৰাফীটো প্ৰথম কেতিয়া আৰম্ভ হৈছিল আৰু কোনে আৰম্ভ কৰিছিল ফ্ৰান্সৰ নিপকে নামৰ ব্যক্তিজনে সৰ্বপ্ৰথম ফটোগ্ৰাফীটো আৰম্ভ কৰিছিল তেওঁৱে প্ৰথম ফটো উঠাইছিল নাম্বাৰ 4 আমি সকলোৱে জানো যে সকলো জীৱৰে জীৱদেহটো হৈছে কোষেৰে গঠিত কিন্তু কোষ কোনে আৱিষ্কাৰ কৰিছিল জানেনে ৰবাৰ্ট হুক নামৰ ব্যক্তিজনে সৰ্বপ্ৰথম কোষৰ বিষয়ে আৱিষ্কাৰ কৰিছিল নাম্বাৰ 5 নম্বৰ বিষয়টো হৈছে সিৰিয়েল আমি জানো যে ভাৰত বা অসমৰ সকলো মহিলাসকলে সিৰিয়েল চায় কিন্তু আমি জানোনে প্ৰথম সিৰিয়েল কেতিয়া আৰম্ভ হৈছিল আৰু প্ৰথম সিৰিয়েলখনৰ নাম কি ভাৰতত প্ৰথম আৰম্ভ হোৱা সিৰিয়েলখনৰ নাম হৈছে তিছৰা ৰাস্তা এই সিৰিয়েলখন 1962 চনত প্ৰথম ভাৰতত আৰম্ভ হৈছিল